ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা মাজ নিশা নহয় এইবাৰ দিনতে প্ৰকাশ পাব NRCৰ চূড়ান্ত খচৰা মুঠ 3,30,00,000 মানুহৰ ভাগ্য নিৰ্ণয় কৰিব এই চূড়ান্ত NRCৰ খচৰাই 30 জুলাই সম্পূৰ্ণ খচৰা প্ৰকাশ সম্পূৰ্ণ NRC খচৰা প্ৰকাশ কৰা যাব এইবাৰ দিনৰ ভাগত হ'ব মাজ নিশাত 2.29 crore মানুহ এপ্লাই কৰিছিলে সবৰ পৰীক্ষণ প্ৰক্ৰিয়া শেষ কৰি সবৰে ৰিজাল্ট এবাৰ সম্পূৰ্ণ খচৰাখনত সামৰি লোৱা যাব NRCৰ ৰাজ্যিক সমন্বয়ৰক্ষী বিষয়া প্ৰতীক হাজেলাই জনোৱা মতে মুঠ 3টা প্ৰক্ৰিয়াত চাব পাৰিব NRCত আপোনাৰ নাম আছে নে নাই সেৱা কেন্দ্ৰ ৱেবছাইট আৰু SMS যোগে আপুনি চাব পাৰিব NRCত নিজৰ নাম চাবলৈ খুজিব সম্পূৰ্ণ খচৰাখনত তেওঁৰ নাম উঠিছে নাই তাৰ কাৰণে 3টা সিস্টেম আমি কৰিছো NRC সেৱা কেন্দ্ৰ NSK যিটো ৰাইজৰ ঘৰৰ ওচৰত হয় য'ত তেওঁলোকে NRC এপ্লিকেশ্যন ফৰ্মখন দিছিলে 2015 চনত তাত গৈ হাৰ্ড কপি NRC ড্ৰাফট চাব পাৰিব অনলাইন অপশ্যন থাকিব নেক্সট অপশ্যন আছে SMS যদি NRCৰ চূড়ান্ত খচৰাত আপোনাৰ নাম প্ৰকাশ নহয় তেনেহলে শংকিত হোৱাৰ কাৰণ নাই বুলি মন্তব্য কৰিছে প্ৰতীক হাজেলাই কাৰণ অহা 30 আগষ্টৰ পৰা NRCত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ই পুনৰবাৰ আবেদন কৰিব পাৰিব সম্পূৰ্ণ খচৰা প্ৰকাশ কৰাৰ পাছত ক্লেইমছ অবজেকশ্যনছৰ এটা আইনগত অধিকাৰ আছে ৰাইজৰ তেতিয়া তেনেকুৱা মানুহ এটা দাবী দিব পাৰিব ক্লেইম দিব পাৰিব আৰু এই ক্লেইম দিয়াৰ কাৰণে 30 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰৰ ভিতৰত এই দাবী লোৱা আমি সময় ঠিক কৰিছো 30 জুলাই তাৰিখে ইয়াৰ খচৰা প্ৰকাশ হ'ব এইখন খচৰাই সম্পূৰ্ণ NRC নহয় ফাইনেল NRC নহয় খচৰাই ড্ৰাফট গতিকে এই খচৰা কাৰোবাৰ নাম নাথাকিলেও আপোনালোকে ন্যূনতম চিন্তিত